নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। অসমৰ এই কেইগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ জন্মস্থান ক'ত আৰু তেওঁলোকৰ বৰ্তমান বয়স কিমাননো হৈছে আপোনালোকৰ বাৰু জানিবলৈ ইচ্ছা নাযায়নে? তেন্তে আহক আজিৰ ভিডিঅ'টোত এই বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। অভিনেত্ৰী মুন্মী কলিতাৰ জন্মস্থান হৈছে যোৰহাট আৰু জন্মৰ চন 6 নৱেম্বৰ 1990 চনত। সেই হিচাপে বৰ্তমান বয়স হৈছে তেওঁৰ 35 বছৰ। আশা বৰদলৈৰ জন্মস্থান হৈছে নগাঁও আৰু তেওঁৰ জন্ম চন হৈছে 7 ফেব্ৰুৱাৰী 1992 চনত। সেই হিচাপে বৰ্তমান বয়স হৈছে তেওঁৰ 33 বছৰ। অভিনেত্ৰী ৰিম্পী দাসৰ জন্মস্থান হৈছে তিনিচুকীয়া জিলাত আৰু জন্মৰ চন হৈছে 1 অক্টোবৰ 1984 চনত। সেই অনুপাতে ৰিম্পী দাসৰ বৰ্তমান বয়স হৈছে 41 বছৰ। অভিনেত্ৰী নিশিতা গোস্বামীৰ জন্মস্থান হৈছে গুৱাহাটী। জন্মৰ চন হৈছে 19 অক্টোবৰ 1982 চনত। সেই অনুপাতে নিশিতা গোস্বামীৰ বৰ্তমান বয়স হৈছে 43 বছৰ। অভিনেত্ৰী অমৃতা গগৈৰ জন্মস্থান হৈছে শিৱসাগৰ জিলাত আৰু অভিনেত্ৰীগৰাকীৰ জন্মৰ চন হৈছে 22 ডিচেম্বৰ 1991 চনত। সেই অনুপাতে অমৃতা গগৈৰ বৰ্তমান বয়স হৈছে 34 বছৰ। অভিনেত্ৰী গায়ত্ৰী মহন্তৰ জন্মস্থান হৈছে জামুগুৰিহাট আৰু জন্মৰ চন হৈছে 14 জানুৱাৰী 1982 চনত। সেই অনুপাতে গায়ত্ৰী মহন্তৰ বৰ্তমান বয়স হৈছে 43 বছৰ। অভিনেত্ৰী জুপিতৰা ভূঞাৰ জন্মস্থান হৈছে গুৱাহাটী আৰু জন্মৰ চন হৈছে 10 অক্টোবৰ 1985 চনত। সেই অনুপাতে জুপিতৰা ভূঞাৰ বৰ্তমান বয়স হৈছে 40 বছৰ। অভিনেত্ৰী পৰিণীতা বৰঠাকুৰৰ জন্মস্থান হৈছে ডিফু আৰু তেওঁৰ জন্মৰ তাৰিখ হৈছে 21 ফেব্ৰুৱাৰী 1985 চনত। সেই অনুপাতে পৰিণীতা বৰঠাকুৰৰ বৰ্তমান বয়স হৈছে 40 বছৰ। অভিনেত্ৰী বৰ্ষাৰাণী বিষয়াৰ জন্মস্থান হৈছে গুৱাহাটী আৰু জন্মৰ তাৰিখ হৈছে 20 ছেপ্টেম্বৰ 1883 চনত। সেই অনুপাতে বৰ্ষাৰাণী বিষয়াৰ বৰ্তমান বয়স হৈছে 42 বছৰ। অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ জন্মস্থান হৈছে যোৰহাট আৰু জন্মৰ তাৰিখ হৈছে 15 ডিচেম্বৰ 1981 চনত। সেই অনুপাতে প্ৰস্তুতি পৰাশৰৰ বৰ্তমান বয়স হৈছে 44 বছৰ। অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ জন্মস্থান হৈছে টংলা আৰু জন্মৰ তাৰিখ হৈছে 13 মে' 1982 চনত। সেই অনুপাতে শ্যামন্তিকা শৰ্মাৰ বৰ্তমান বয়স হৈছে 43 বছৰ। মেঘৰঞ্জনী মেধিৰ জন্মস্থান হৈছে নলবাৰী জিলাত আৰু জন্মৰ তাৰিখ হৈছে 15 নৱেম্বৰ 1989 চনত। সেই অনুপাতে মেঘৰঞ্জনী মেধিৰ বৰ্তমান বয়স হৈছে 36 বছৰ। অসমৰ মোহময়ী অভিনেত্ৰী আইমী বৰুৱাৰ জন্মস্থান হৈছে নগাঁও জিলাত আৰু জন্মৰ তাৰিখ হৈছে 21 অক্টোবৰ 1984 চনত। সেই অনুপাতে আইমী বৰুৱাৰ বৰ্তমান বয়স হৈছে 41 বছৰ। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্টত নিশ্চয় জনাব। যদিহে আপোনালোকে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। ধন্যবাদ।